Hello guys, welcome to my channel. তোমালোকে কমেন্ট কৰিছিলা যে ক্লাস 12 জিওগ্ৰাফি 3 নম্বৰ চেপ্টাৰটো এক্সপ্লেইন কৰিব লাগে। আজিৰ ভিডিঅ'ত আমি এই চেপ্টাৰটোৰ সম্পৰ্কে আলোচনা কৰিম। চেপ্টাৰটোৰ নাম হ'ল জনসংখ্যা সংৰচনা। তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাবা, তেতিয়াহে ভালদৰে বুজি পাবা। পলক নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথমতে আমি জানিব লাগিব যে জনসংখ্যা সংৰচনা মানেনো কি? জনসংখ্যা সংৰচনা মানে হৈছে কোনো এখন দেশ বা অঞ্চলত থকা জনসংখ্যাৰ গঠন বা বিন্যাস, অৰ্থাৎ দেশ এখনত বসবাস কৰা লোকসকলৰ বয়স, লিংগ, শিক্ষা, পোছাক, ধৰ্ম, ভাষা, জাতি আদি অনুসৰি কেনেদৰে ভাগ হৈছে তাকে জনসংখ্যা সংৰচনা বুলি কোৱা হয়। এতিয়া আমি জনসংখ্যা সংৰচনাৰ মুখ্য দিশবোৰৰ বিষয়ে আলোচনা কৰো। লিংগ অনুপাতিক সংৰচনা, বয়স লিংগ পিৰামিড আৰু গ্ৰাম্য আৰু পৌৰ সংৰচনা। এতিয়া আমি প্ৰত্যেকটোৰ সংৰচনা সম্পৰ্কে চমুকৈ আলোচনা কৰিম। নম্বৰ 1 টো পাইছিলো লিংগ অনুপাতিক সংৰচনা। কোনো দেশ, ৰাজ্য বা অঞ্চলত থকা জনসংখ্যাৰ পুৰুষ আৰু মহিলাৰ সংখ্যাগত গঠন বা অনুপাতক লিংগ অনুপাতিক সংৰচনা বুলি কোৱা হয়। লিংগ অনুপাত উলিওৱাৰ এটা সূত্ৰ আছে, মনত ৰাখি থবা। সূত্ৰটো হ'ল লিংগ অনুপাত সমান ওপৰৰ হ'ব মহিলাৰ জনসংখ্যাৰ, তলত পুৰুষ জনসংখ্যাৰ পূৰণ 1000। এটা উদাহৰণ দিলে তোমালোকে ভালদৰে বুজি পাবা। ধৰা কোনো এটা অঞ্চলত জনসংখ্যাৰ পুৰুষ 50,000 জন আৰু মহিলাৰ 48,000 জন। এতিয়া লিংগ অনুপাত কিমান হ'ব? এতিয়া আমি সূত্ৰমতে পাইছিলো যে লিংগ অনুপাত সমান পুৰুষ জনসংখ্যাৰ হৰণ মহিলা জনসংখ্যা পূৰণ 1000। লিংগ অনুপাত সমান 50,000 জন হৰণ 48,000 জন পূৰণ 1000। এতিয়া লিংগ অনুপাতটো হ'ল 1000 পুৰুষৰ বিপৰীতে 960 জনী মহিলাৰ সেই অঞ্চলটো বসবাস কৰি আছে। আশা কৰো তোমালোকে লিংগ অনুপাত মানে কি ভালদৰে বুজি পাইছে। এতিয়া আমি 2 নম্বৰ বয়স সংৰচনা সম্পৰ্কে আলোচনা কৰিম। কোনো দেশ বা অঞ্চলত থকা জনসংখ্যাৰ ভিতৰত বেলেগ বেলেগ বয়সৰ মানুহ কিমান আছে সেই অনুপাতে জনসংখ্যাৰ ভাগ বতৰা কৰাকে বয়স সংৰচনা বোলে। বয়স সংৰচনা সাধাৰণতে 3টা ভাগত ভাগ কৰা হয়। শিশুৰ বুলিলে সাধাৰণতে জন্মৰ পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালীক বুজা যায়। এই বয়সত শিক্ষা আৰু লালন পালন কৰাৰ বয়স। নম্বৰ 2 টো হ'ল কৰ্মক্ষম লোক, 15 পৰা 59 বছৰ। এই বয়স কাম কৰি দেশৰ অৰ্থনৈতিক আগবঢ়োৱা বয়স বুলি কোৱা হয়। যেনে এজন শিক্ষক হওক বা বিজনেছমেন হওক, তেওঁলোকে কাম কৰি দেশৰ অৰ্থনীতি আগবঢ়োৱাৰ লগতে জীৱিকা উপাৰ্জন উপায় কৰি লৈছে। নম্বৰ 3 টো হ'ল বৃদ্ধ, 60 বছৰৰ ওপৰৰ বয়সক। এই বয়সক সাধাৰণতে অৱসৰ বা বিশ্ৰামৰ বয়স বুলি কোৱা হয়। তোমালোকে দেখি আহিছা যে বিদ্যালয় শিক্ষক শিক্ষয়িত্ৰী অৱসৰ দিয়া হয়, কাৰণ তেওঁলোক যিহেতু বৃদ্ধ বয়স, যাৰ বাবে তেওঁলোকৰ কাম কৰাৰ ক্ষমতা কিছু হলেও কম হয়। কোনো দেশ বা অঞ্চলৰ জনসংখ্যাৰ বয়স সংৰচনা জানিলে সেই ঠাইখনৰ শিক্ষা, চাকৰি, স্বাস্থ্য ব্যৱস্থা আৰু অৰ্থনীতি কেনেকুৱা অৱস্থাত হয় তাক বুজা যায়। বয়স সংৰচনা সম্পৰ্কে এইখিনিতে আশা কৰো তোমালোকে ভালদৰে বুজি পাইছা। এতিয়া আমি 3 নম্বৰটো আলোচনা কৰিম, বয়স লিংগ পিৰামিড। বয়স লিংগ পিৰামিড হৈছে জনসংখ্যাৰ গঠন দেখুৱাবলৈ ব্যৱহাৰ কৰা এটা চিত্ৰ। সাধাৰণতে ইয়াত কোনো দেশ বা অঞ্চলৰ জনসংখ্যাৰ পুৰুষ মহিলাৰ অনুসৰি চিত্ৰৰ আকাৰত দেখুওৱা হয় আৰু এই চিত্ৰটো দেখিবলৈ এটা পিৰামিডৰ দৰে হয়। এতিয়া আমি চিত্ৰসমূহৰ সম্পৰ্কে আলোচনা কৰিম। 1 নম্বৰ বৰ্ধমান জনসংখ্যা, 2 নম্বৰ সুস্থিৰ জনসংখ্যা, 3 নম্বৰ সংকোচনশীল জনসংখ্যা। এতিয়া আমি জানিব লাগিব যে বৰ্ধমান জনসংখ্যাৰ মানেনো কি? বৰ্ধমান জনসংখ্যা বুলি কোৱা হয় জনসংখ্যাৰ সেইটো অৱস্থা বা প্ৰক্ৰিয়া য'ত জনসংখ্যা সময়ৰ লগে লগে বৃদ্ধি পাই থাকে। অৰ্থাৎ কোনো দেশ, ৰাজ্য বা অঞ্চলত জন্মহাৰ মৃত্যুহাৰৰ তুলনাত অধিক হলে জনসংখ্যাৰ বৃদ্ধি হয়। এই বৃদ্ধি পোৱা জনসংখ্যাকে বৰ্ধমান জনসংখ্যা বৃদ্ধি বোলে। বৰ্ধমান জনসংখ্যাৰ চিত্ৰ এটা উদাহৰণ হ'ল আফ্ৰিকা, নাইজেৰিয়াৰ জনসংখ্যাৰ পিৰামিড। 2 নম্বৰটো হ'ল সুস্থিৰ জনসংখ্যাৰ পিৰামিড। সুস্থিৰ জনসংখ্যা বুলিলে জনসংখ্যা সেই অৱস্থাক যেতিয়া কোনো দেশ বা অঞ্চলত জন্ম হাৰ আৰু মৃত্যু হাৰ প্ৰায় সমান হয় আৰু জনসংখ্যা বেছি বাঢ়িও নাযায় আৰু কমিও নাযায়। উদাহৰণস্বৰূপে অষ্ট্ৰেলিয়াৰ ঘণ্টাকৃতি জনসংখ্যাৰ পিৰামিড। 3 নম্বৰটো হ'ল সংকোচনশীল জনসংখ্যা। জনসংখ্যাৰ সেই অৱস্থাত বা প্ৰক্ৰিয়াত যেতিয়া কোনো এখন দেশ বা অঞ্চলৰ জনসংখ্যা
জনসংখ্যাৰ জন্মহাৰ আৰু মৃত্যুহাৰৰ তুলনাত কম হৈ যায় আৰু জনসংখ্যা ধীৰে ধীৰে কমি আহে তেতিয়া তাক সংকোচনশীল জনসংখ্যা বুলি কোৱা হয় উদাহৰণস্বৰূপে জাপানৰ এখন চিত্ৰ দেখুওৱা হ'ল আশা কৰো তোমালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত পাইছা ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা তেতিয়াহে নতুন ভিডিঅ'বিলাক পাই থাকিবা